नमस्कार ब्यूटीफुल लाइफर आन एटा ब्लगले आपनालोक आटाइके स्वागतम जनाइছো। আজি प्राय एमाहेই হৈ গ'ল মই আপোনালোকক কোনো ব্লগ দিব পৰা নাছিলো কাৰণ মোৰ অফিসো চলি আছে আৰু কিছুমান ঘৰুৱা ব্যস্ততাৰ কাৰণে মই আসলে কৰা নাছিলো। সদায় ভাবো মই ব্লগটো আৰম্ভ কৰিম কিন্তু সদায় মোৰ থাকি যায় ৰাতিপুৱা সময় উঠাৰ পৰা মোৰ ইমান দৌৰাদৌৰি হৈ যায় মই ব্লগটো আৰম্ভ কৰিব নোৱাৰো। আৰু আজি এতিয়া মই এটা বিশেষ জেগালৈ আহিছো। আমাৰ ভাগিন মানে মায়েকৰ ছোৱালী ভাগিন তাইৰ আজি বাৰ্থডে হয়। এতিয়া মই বাইদেউৰ ঘৰতে আছো আৰু ভাবিলো নাই ব্লগটো মই ইয়াতে আৰম্ভ কৰোঁ। আপোনালোকক যিহেতু মই বহুদিন লগো পোৱা নাই সেইকাৰণে ভাবিছোঁ বাৰ্থডেটো কেনেকৈ চেলিব্ৰেট কৰিছোঁ তাকে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বাৰ্থডে বুলি বৰ বিশেষ তেনেকুৱা একো কৰা নাই। নেন্সি মোৰ ভাগিনজনীৰ নাম, তাইৰ কেইজনমান ফ্ৰেণ্ডছ আহিছিল আৰু আমি আহিছোঁ। সেয়াই কেনেকৈ চেলিব্ৰেট কৰিছোঁ একেবাৰে ঘৰুৱাভাৱে চেলিব্ৰেট কৰা গৈছে। যিহেতু ক'ভিডৰ সময় ইমান ধেমাজেমা এনেকুৱা ধৰণে কৰা নাই সেয়েহে তেতিয়াহ'লে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। ইয়াৰ পৰাই আপোনালোককো দেখুৱাই যাম কেনেকৈ কি কৰিছোঁ, বাৰ্থডেত কি বনোৱা গৈছে, কেনেকৈ কি কৰা গৈছে। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে কিন্তু শ্বেয়াৰ কৰিব। যদিহে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তেতিয়াহ'লে ব'লক। বাইদেউৰ ঘৰটোৰ এটা টুৰ মই আগতে আপোনালোকক দি থৈছোঁ। তথাপিতো আজি বাৰ্থডে ইমান ধুনীয়াকৈ ঘৰটো সজাই থৈছে সেইকাৰণে ভাবিলোঁ ঘৰটোৰো অকণমান আপোনালোকক মই দেখুৱাই যাওঁ। খুব ধুনীয়াকৈ সজাই থৈছে। এইটো হ'ল বাৰ বেডৰুম, মাষ্টাৰ বেডৰুম। আৰু এইফালে কুকুৰে বেলুনৰ লগত লাগি আছে। বাৰ ঘৰৰ ভিতৰত মানে ইমানেই ধুনীয়া ধুনীয়া ফুল আছে, ঘৰটো গোটেই ফুলেৰে ভৰি থাকে, খুব ভাল লাগে। সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। এইফালে আমাৰ মিষ্টাৰ কোঁৱৰ বহি আছে, ছাৰ একেবাৰে এটা মুডত আছে। এয়া হ'ল তাইৰ ফ্ৰেণ্ড। বাৰ্থডেটো আচলতে তাইৰ ফ্ৰেণ্ডছবিলাকক লৈহে পতা গৈছে আৰু আমি আছিলোঁ। এয়া মাজে মাজে কুকুৰে গৈ পেলাই দিগদাৰ লগাই আছে। তাক চকলেট লাগে, চকলেট আৰু কেক দেখি সি একদম পাগল হৈ গৈছে। বাৰ্থডে বুলি ক'লে সি অকল কেক, তাৰ মানে অকল কেক তাক দৰকাৰ হয়। हैप्पी बर्थडे नैन्सी, हैप्पी बर्थडे। মই অলপমান ভিডিঅ' কৰি গৈছিলোঁ, সম্পূৰ্ণ ভিডিঅ'খিনি মই কৰিব পৰা নাই আচলতে। আৰু মোৰ ডেটটো থাকি গৈছিলে, সেইদিনা হ'ল 15 ছেপ্টেম্বৰ। আৰু ভিডিঅ'টো মই আপোনালোকক কোনদিনা দিব পাৰিম মই নাজানো। অলপকৈ মই ভিডিঅ'খিনি কৰি যাবলৈ মই ট্ৰাই কৰিছোঁ। তাৰ লগতে মই আপোনালোকক অকণমান ঘৰটোও দেখুৱাই গৈছোঁ। এয়া হ'ল বা। কুকুৰ চকু অকল কেক, তাৰ কেক কেইটাৰ ওপৰতে তাৰ চকু। কেক কেইটা মই অকণমান দেখুৱাইছোঁ আৰু কি বনাই থৈছে মই সেয়াও দেখুৱাইছোঁ। আৰু অলপ এতিয়াও ভিতৰত বনাই আছে, বনাই হোৱাকৈ নাই। এইফালে আমাৰ ফুলে বনাই আছে চালাড, আৰু পাছফালে সেয়া তাইৰ ফ্ৰেণ্ড হয়। আৰু এইফালে বনাই আছে ফ্ৰেঞ্চ ফ্ৰাই, তাইৰ ফ্ৰেণ্ড এগৰাকীয়ে। আমাৰ বাৰ্থডে গাৰ্ল।
গুড মৰ্ণিং। মই এতিয়া আজি হ'ল নেক্সট ডে মৰ্ণিং। কালি মই ব্লগটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, তাৰ পাছত তাতে বহুত দেৰি হৈ গ'ল। এই খাই বৈ কিবা কিবি কৰি থাকোঁতে আচলতে বহুত সময় হৈ গ'ল। তাৰপাছত ঘৰলৈ আহি পেলাই মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এতিয়া গা পা ধুই আজৰি হওঁতে মোৰ 8টা বাজিয়ে গ'ল। এতিয়া এয়া গৰম পানী কাপ খাই লওঁ, লগতে গেষ্ট্ৰিকৰ টেবলেটটো। তাৰপাছততো মোৰ অফিচ ওলাব হ'লেই। এয়া দেখিছে 9টা বাজিবৰে হ'ল। এইফালে মই ঘৰটো অলপমান বোলো ইফাল সিফাল কৰি থৈ যাওঁ, ঘৰটো ঝাৰু মাৰি পেলাই এইকেইটা আনিলোঁ এফালে। অকণমান মই ৰুমটো ইফাল সিফাল কৰিলোঁ। ডাইনিংখন আগতে এইটো জেগাত আছিলে, এইটো ফালে মই এতিয়া চফাযোৰ লৈ আহিলোঁ। আৰু সদায় আচলতে মোৰ একেটা জেগাতে ৰাখি পেলাই মোৰ বৰ ভাল নালাগে। সদায় মই অকণমান চেঞ্জ কৰি থাকিলে মাইণ্ডটো মোৰ অলপমান ফ্ৰেছ হৈ থকা যেন লাগে, নহ'লে মোৰ কিবা নিজকে বৰ এয়া লাগে। এতিয়া সেয়া ৰাতি অফিচৰ পৰা ঘূৰি অহাৰ পাছত মোৰ কেইজনমান অফিচৰ কলিগ আহিছিলে, তেওঁলোকক এই চাহ দিছিলোঁ খাবলৈ। মই বাচনখিনি ভিতৰত ভৰোৱাই নাই, এইখিনি এতিয়া মই লৈ যাওঁ। মাজৰ সময়খিনি মই আচলতে কৰিবই নোৱাৰিলোঁ। ৰাতিপুৱা মই এইখিনিয়ে ঠিক ঠাক কৰিলোঁ। এতিয়া সময় ৰাতি হ'ল, ৰাতি 6:10 হৈ গ'ল। আজিৰ ব্লগটো মই ইমানতে সামৰিছোঁ।